গোলাঘাট জিলাৰ সেউজী মনৰ কণ্ঠধ্বনি শিল্পী সমাজৰ এটি দল, যিয়ে গোলাঘাট জিলাৰ বিভিন্ন ঠাইত অনুষ্ঠান প্ৰতিষ্ঠানৰ সমবেত সংগীত পৰিৱেশন কৰি আহিছে। তদুপলক্ষে শিল্পীসকলক আয়োজক মণ্ডলীয়ে যি এক মাননি আগবঢ়ায়, সেই মাননি তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ নকৰি বিভিন্ন সময়ত বিভিন্ন সমস্যাত জৰ্জৰিত, আৰ্থিকভাৱে দুৰ্বল, অসহায় লোকক সহায় আগবঢ়াই আহিছে। বানপানীৰ সময়তো তেওঁলোকক বানপীড়িতৰ কাষত সাহস হৈ থিয় দিয়া দেখা গৈছিল। আজিও তেওঁলোকে তেনে উদ্দেশ্যে গোলাঘাট জিলা এগৰাকী ক্ৰীড়া জগতৰ আগশাৰী দুৰ্ভগীয়া বয়োজ্যেষ্ঠ মহিলা মালতী শইকীয়াক এক শলাগনীয় বৰঙণি আগবঢ়ায়। গোলাঘাট জিলাৰ টেনপুৰৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মালতী শইকীয়া দৰিদ্ৰ সীমাৰেখা তলৰ এগৰাকী মহিলা, যিগৰাকী মহিলাই পিঠা পনা, নিমকি আদি বিক্ৰী কৰিয়েই বৰ্তমান নিজৰ লগতে পৰিয়ালকো পোহপাল দি আহিছে। ক্ৰীড়াৰ প্ৰতি অধীৰ আগ্ৰহী দৰিদ্ৰতাই কোঙা কৰা মহিলাগৰাকীয়ে বিভিন্ন সময়ত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন সন্মান বুটলিবলৈ সক্ষম হৈছে। ২০০৮ চনৰ পৰা ক্ৰীড়া জগতৰ লগত জড়িত হৈ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা চণ্ডীগড়, গোৱা, মুম্বাই, হায়দৰাবাদ, অন্ধ্ৰপ্ৰদেশ, মণিপুৰ আদিত অংশগ্ৰহণ কৰি সন্মান বুটলিবলৈ সক্ষম হৈছে। আন্তঃৰাষ্ট্ৰীয় বহু প্ৰতিযোগিতা চীন, মালয়েছিয়া, ছুইজাৰলেণ্ড, কেৰালা আদিৰ বাবে নিৰ্বাচিত হৈছিল যদিও দৰিদ্ৰতাৰ গ্ৰাসত আৰ্থিক দুৰ্বলতাৰ বাবে অংশগ্ৰহণ কৰিব পৰা নাই বুলি তেখেতে জানিবলৈ দিয়ে। তেখেতে এই ক্ৰীড়া জগতৰ জৰিয়তে ২০২৫ বৰ্ষত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰাৰ লগতে বিগত বৰ্ষসমূহত আৰু বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰি আহিছে। অলপতে মৰিগাঁৱত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত তেখেতে ৩টাকৈ পুৰস্কাৰ পাবলৈ সক্ষম হোৱাৰ লগতে কেৰালালৈ নিৰ্বাচিত হৈছে। কিন্তু আৰ্থিক দুৰ্বলতা আৰু দৰিদ্ৰতাই আমাৰ অসমৰ গৌৰৱ মালতী শইকীয়াৰ আগবাঢ়ি যোৱাৰ একমাত্ৰ বাধা হৈ পৰিছে। গতিকে আজি কণ্ঠধ্বনি শিল্পী সমাজ আগবাঢ়ি আহি তেখেতক সামান্যতম বৰঙণি আগবঢ়াই অনাগত দিনলৈ শুভেচ্ছা আগবঢ়ায়। গোলাঘাটৰ পৰা মেঘালী শইকীয়াৰ ৰিপৰ্ট, খবৰ গোলাঘাট। আমি এই মালতী বাইদেউৰ ওচৰত সৌভাগ্যৱান বুলি আমি নিজে গৌৰৱবোধ কৰিছোঁ। মোৰ নাম মালতী শইকীয়া। আপোনালোকৰ শিল্পী কণ্ঠধ্বনি শিল্পীলৈ মই বহুত অশেষ ধন্যবাদ দিছোঁ। আৰু মই নিজে কষ্ট কৰি খাওঁ, নিজে নিমকি চিমকি বনাওঁ, তেনেকৈ মই খেলিবলৈ যাওঁ। মই ইণ্টাৰনেশ্যনেলো খেলিবলৈ পাইছোঁ, কিন্তু মই যাব নোৱাৰোঁ, মোৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়। আৰু মই অজন্তা নিয়োগ বাইদেউলৈও যেন মই মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। মোক কিবা এটা যেন এনেকৈ ক'ৰবাত খেলিবলৈ কৰিবলৈ গ'লে সহায় দিয়ে যেন। এতিয়া আপুনি ক'ত খেলিবলৈ যাব? এতিয়া কেৰেলাত যাম। কেৰেলাত কি তাৰিখে? ২২ তাৰিখে ৰাতি। মই একো সুবিধা পোৱা নাই। মই খেলিবলৈ খুব হেঁপাহ। চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই এতিয়ালৈকে? মই খেলা ধূলা বুলিলে মই বৰ ভাল পাওঁ, কিন্তু মোৰ নিজৰ টকা পইচা নথকা অৱস্থাতে মই যাবলৈ সক্ষম নহওঁ, নহ'লে মই যাবলৈ মন যায়। ক'ত ক'ত খেলিছে আগত আপুনি? মই আগতে চণ্ডীগড়ত খেলিছোঁ, গোৱাত খেলিছোঁ, হায়দৰাবাদত খেলিছোঁ, মণিপুৰ খেলিছোঁ, বম্বে, পুনেত খেলিছোঁ। কিন্তু বাহিৰা ইণ্টাৰনেশ্যনেল যাব পৰা নাই। কেইবাবাৰো পাইছোঁ, 4বাৰমান পাইছোঁ, মই যাব নাই পৰা, পইচাৰ অভাৱতে নাই পৰা। এতিয়া আপুনি চৰকাৰলৈ ভালকৈ অনুৰোধ এটা কৰি দিয়ক। চৰকাৰলৈ মই এতিয়া অনুৰোধ জনাইছোঁ যে মোক এনেকৈ পেঞ্চনটো দিয়ক, ক্ৰীড়া পেঞ্চন দিলেও মই কিবা এটা কৰি যাব পাৰোঁ। নিজে বাৰু মই বোলে এইটো কিবা এটা পেঞ্চনকে পাইছোঁ, তুমি যাওঁ, মই তেতিয়া কাকো হাত বিচাৰিবও নালাগে, হাত পাতিবলগীয়া হ'ব নালাগে। এতিয়া চবকে হাত পাতিবলগীয়া হয় আৰু খুজি যাওঁ। খেলিবলৈ হেঁপাহ মন যায় কাৰণেই যাব লাগে। মই ইমান কথা কোৱা অভিজ্ঞতাও নাই বাৰু। আমাৰ কণ্ঠধ্বনি শিল্পী সমাজৰ কাৰণে আজি এটা ভাল লগা দিন। আমি গৌৰৱবোধ কৰিছোঁ যে আমাৰ মাজৰে আমাৰ গোলাঘাট টেনপুৰৰ নিবাসী মালতী শইকীয়া বাইদেউ এগৰাকী খেলুৱৈ। তেখেতৰ বৰ্তমান বয়সটোৰ কথা উল্লেখ কৰি দিছোঁ, কাৰণ আমি গৌৰৱ কৰিব লাগে, যিহেতু 65 বছৰ বয়সত তেখেতে খেলি আছে। দৌৰ আৰু কি খেলে? দৌৰ, ৱাকিং এইবিলাক তেখেতে কৰি আছে। আৰু তেখেতে বৰ্তমান নেশ্যনেল, ইণ্টাৰনেশ্যনেল খেলিবলৈ সক্ষম হৈছে। কিন্তু তেখেতে কিছু ক্ষেত্ৰত পইচাৰ অভাৱৰ কাৰণে ৰৈ দিবলগীয়া হয়, যিহেতু খেলিবলৈ গ'লে এগৰাকী খেলুৱৈক যথেষ্ট পইচা পাতিও দৰকাৰ হয়। বাইদেউ তেনেদৰে বহুতখন ইণ্টাৰনেশ্যনেল খেলো তেখেতে বাদ পেলাবলগীয়া হৈছে। আৰু এতিয়া বাইদেৱে যাব কেৰেলালৈ খেলিবলৈ, আমি এই কথা গম পালোঁ। আৰু বাইদেৱে সেইটো কাৰণে পইচাৰ সংকটত পৰি আছিলে। গম পাই আমি কণ্ঠধ্বনি শিল্পীসকল আজি বাইদেউৰ ওচৰত অকণমান সহায়ৰ হাত আগবঢ়াবলৈ আহিছোঁ।
আৰু কণ্ঠধ্বনি শিল্পী সমাজৰ এই সহায়ৰ হাত আগবঢ়োৱাৰ মূলতে হ'ল আমাৰ দলটো গঠন হৈছিলে 2019 চনত এটা শুভ দিনত আমাৰ কণ্ঠধ্বনি শিল্পী সমাজে গা কৰি উঠিছিলে আৰু আমাৰ কণ্ঠধ্বনি শিল্পী সমাজৰ মুষ্টিমেয় কেইগৰাকীমান শিল্পীৰ দ্বাৰা গীত পৰিৱেশন কৰোঁ আমি বিভিন্ন অনুষ্ঠানৰ নিমন্ত্ৰণ ক্ৰমে আমি কোৰাছ পৰিৱেশন কৰোঁ আৰু সেই কোৰাছ পৰিৱেশন কৰিবৰ কাৰণে আমাক যি জলপানী আমাক আগবঢ়ায় তাৰ পৰাই আমি সকলো শিল্পীয়ে আমি সেয়া পইচা এটকাও খৰচ নকৰি আমি জমা থৈ যাওঁ একেবাৰে ক্ষুদ্ৰ পইচা এটা অনুষ্ঠানত কম পৰিমাণে আমি পইচা জমা কৰিব পাৰোঁ তেনেদৰে জমা কৰি আমাৰ এটা সৰু পুঁজি গঠন হৈছিলে আৰু সেই পুঁজিৰ দ্বাৰা আমি বিভিন্নজনক সহায় কৰিবলৈ সক্ষম হৈছোঁ এতিয়ালৈকে আমি প্ৰায় 5-6টা সামাজিক কাম কৰিবলৈ সক্ষম হৈছোঁ আমি শাৰীৰিকভাৱে সক্ষম 2জন ব্যক্তিকো কণ্ঠধ্বনি শিল্পী সমাজৰ ফালৰ পৰা সহায় আগবঢ়াইছোঁ এগৰাকী মহিলাকো ইয়াৰ আগতে আমি সহায়ৰ হাত আগবঢ়াইছোঁ আৰু বৰ্তমান মালতী শইকীয়া বাইদেউৰ ওচৰলৈ আমি আহিবলৈ সক্ষম হৈছোঁ বানপীড়িতসকলৰ ওচৰলৈ যায় নেকি আপোনালোকে হয় আমি বানপীড়িতসকলকো দিছোঁ কণ্ঠধ্বনি শিল্পী সমাজৰ তৰফৰ পৰা আৰু তেনেদৰে আমি সামাজিক কাম কেইবাটাও কৰিছোঁ গতিকে এয়া আমাৰ কাৰণে সৌভাগ্য আৰু আমাৰ কণ্ঠধ্বনি শিল্পী সমাজৰ প্ৰতিগৰাকী শিল্পী নিষ্ঠাৱান একাগ্ৰতা আৰু কষ্টৰ এয়া ফল